Hello guys, আজি ইন্ট্রোডিউসটো মই নেদু বুলি ভাবিছো বাবুই দিব সাকসো কেনে কই দে দেখো দিয়া Hello guys, welcome to my YouTube channel Guwahati Dhaka. এই বাবু অলপ সব পাৰিছে যেটো যে ফার্স্ট টাইম অলপমান ভুল ভ্ৰান্তি হৈছে বেনা পাব বাপ মই কৈ দিছো হেল্ল' গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল গুৱাহাটী ডেকা আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' আজি বনাম মানে ইমান ডাঙৰ নহয় সৰু সুৰাকে জাষ্ট মানে যেহেতু বহুত দিনৰ পৰা বৰষুণ দি আছে আমি বৰষুণৰ পানীবোৰ অলপ চলপ দেখাম নদীৰ পাৰত আমাৰ চোতালত বাকী আমাৰ গাঁৱত পানী নুঠে বাৰু এই আগতে উঠিছিলে 1996 নে 7ত উঠিছিলে এতিয়া নুঠে এতিয়া জাষ্ট অলপ বৰষুণ দিলে পানী হয় কাৰণ চোতালবোৰ অলপ ওখ হৈ গৈছে ভিটিবোৰ মানুহ বাঢ়ি দিছে ৰাস্তাবোৰ ওখ হৈছে সেইটো কাৰণে অলপ চোতালত পানী উঠে হ'লেও একো নাই মই দেখাইছোঁ মই বৰ্তমান আপোনালোকে জানে মই ক'ত আছোঁ ৰং বিৰংগী ঘৰত মানে মই মামাহঁতৰ ঘৰত আছোঁ মামাহঁতৰ বাহিৰখন দেখাই আছোঁ কেনেকুৱা পানী হৈছে চাব অলপ চলপ পানী আছে শুকাই গ'ল এইফালে আমি বাহিৰত ফুৰিব যোৱাৰ আগতে আমি চাহ তাহ খাই লওঁ ক'ত পানী ওইটো বাল্টি পানী পৰিছে এইফালে চাহ হৈ আছে আমাৰ গাখীৰ দি আছে এইফালে লহৰা বহি আছে ইয়াতে ফিংগাৰ ভজা হ'ব ফিংগাৰ আমাৰ ৰেডি হৈ গৈছে এতিয়া খাব লাগে আৰু এই বিস্কুট চিস্কুট বলক আৰু আহিল বৰষুণ গোটেই পানীয়ে এইবিলাক আমাৰ নালাটো আছে যদিও নালাই দি তাৰমানে পানী ওলালেও ৰিটাৰ্ণ বেক মাৰে এই মানে মানুহবিলাখানে ৰাস্তাত পূৰা তাৰমানে বন্ধ কৰি থৈ দিয়ে এতিয়া পূৰা জাগাবোৰ চাফ চিকুণ লাগিছে আমি গেটৰ পৰা ওলাই ল'লোঁ ওলাই ছাগলীজনীক দৰ্শন কৰিলোঁ দৰ্শন কৰি আমি ছাগলী চাই ৰাস্তাৰে গৈ আছোঁ আমি এইবিলাক ছাগলী ৰাস্তাত বহুত ছাগলী এই ছাতিটো আনিব লাগিছিলে বৰষুণ মানে এনেকুৱা দৃশ্য আমাৰ ইয়াতে অলপ যি আমি ভালতে আছোঁ কাৰণ হাফলঙৰ দৃশ্য আপোনালোকে দেখিছে কেনেকুৱা কি হৈ আছে দেখিবলৈ তাৰমানে বহুতে বেয়া লাগিছে কাৰণ যি পৰিস্থিতি হৈছে সকলোতে আমি বহুত ভাল জেগাতে আছোঁ আমি সেই হিচাপে বহু সুখী মানুহবিলাকনো ভালে থাকক সদায় বানপানী ধুমুহা আহিব নালাগে এইবিলাক কাৰণ বহুতৰে ক্ষতিসাধন হয় বহুতে ইমান টকা পইচা গোটেই মিলি সকলোবোৰ বস্তু বনায় ঘৰ হওক নানান ধৰণৰ ইত্যাদি বস্তুবোৰ বনাওঁ বেয়া হ'লে অলপ দুখ লাগে দিয়কচোন সেইকাৰণে সকলোৱে ভালে থাকক এতিয়া বৰুণ দেৱতাক আমি হেৰি কৰোঁ বাৰু পূৰা নদীৰ পাৰখন গোটেই দেখাম আপোনালোকক এইটো আমাৰ শিৱ মন্দিৰৰ গাড়ীগলিত পাৰত পানী পূৰা যৌ ইয়াতে আমাৰ গাড়ী আহি প্ৰস্থান হৈছে আমাৰ ইয়াতে সেই ৰখায়ে আমি গাড়ীত বহিলোঁ এতিয়া ৰ'বা লাহে ক্লিপ আছে এতিয়া বলা আমি লাহে ধীৰে গাড়ীখন লৈ গৈ আছোঁ গোটেই পৰিৱেশ দেখাম আপোনালোকক মই গোটেই নদী পাৰখনত কেনেকুৱা কি জংঘল আছে ৰাস্তা কেনেকুৱা বেয়া হৈ আছে বৰষুণ বতৰ এই চব কোনোবাই যদি মাছ যদি মাৰি আছে আপোনালোকক মই দেখা আপোনালোকে ভালো পাব চাই ইয়াতে বৰষুণ বতৰ পুঠি মাছ চনা মাছ এইবিলাক বহুত ধৰণৰ মাছ পায় এয়া চব এইটো এটা ধুনীয়া মানে কি ক'ম আমাৰ ইয়াতে ক'ব গ'লে চাৰিআলি বুলি কওঁ আমি ইয়াতে আপোনাৰ DSLR কেমেৰা আনিলে ফটোশ্বুট কৰাত বঢ়িয়া হয় আৰু ধুনীয়া হয় আৰু বাকী এইবিলাক হৈ আছে বহুত দিনৰ মূৰত আহিলোঁ আজি লগৰ গোটেইবোৰ আছে কামত যোৱা নাই ময়ো যোৱা নাই সেইটো আমি আপোনালোকক দেখাই দিওঁ বেছি লং নকৰোঁ ভিডিঅ'টো সৰুৱে কৰিম চাওক আপোনালোকে এতিয়া এই আসছে ইয়াতে এটা বস্তু এটা ক'ব ওলাইছোঁ ইয়াতে এটা তাৰমানে গৰু মৰিছিলে গৰুটো ইয়াতে মৰিলে ইয়াতে তাৰমানে পচি হেৰি হৈ গ'ল আৰু গম পাইছে আপোনালোকে ইয়াতে গৰাকীয়ে যাৰ গৰু আৰু সিহঁতে নদীত হয়তো ভাই দিব লাগিছিলে আৰু এইটো ভুল কাম কৰিছে হ'ব বাৰু এতিয়াতো আমিতো ভাবি লাভ নাই কাৰণ আমি গৰাকী নহয় গৰাকী ভাবিব লাগিছিলে এতিয়া বহুত দেৰি হৈ গ'ল একো নাই এতিয়া অলপ প্ৰদূষণ তাৰমানে গোন্ধ চোন্ধ ওলাই থাকে ভাল নালাগে আৰু
পৰি হৰি আকৌ ভিডিঅ' তাত দিছোঁ আৰু বেয়া পুত লাগি গ'লে ভৰিত ৰাস্তা বহুত বেয়া তাৰমানে আমাৰ এইখন গাড়ীখন হ'ল অন ৰ'ডিঙো নহয় অফ ৰ'ডিঙো নহয় আমাৰ ডিঅ'খন কাৰণ অন ৰ'ডিঙতো প্ৰব্লেম আৰু অফ ৰ'ডিঙতো বাপৰে বাপ ই ভয়ংকৰ জ্বালা কালা কৰি দিয়ে বৰ্তমান আমি গোটেইবোৰ বেয়া ৰাস্তা পাৰ হৈ আহিলে কি কৰি থাকোঁ এই আকৌ পেলাবলৈ ওলাইছে গাইজ একো নাই আমাৰ হেভি ড্ৰাইভাৰ হয় ইয়াতে গাড়ীখন বুঢ়া মাছ চাছ বুঢ়া কি হ'ল গাড়ীৰ অৱস্থা চাওঁ এয়া চাওক প্ৰকৃতিৰ সৌন্দৰ্য আমাৰ অনলি গাড়ী গাঁৱতে পাব আপোনালোক অল গুৱাহাটীত ঘূৰিলেও তেনেকুৱা নাপায় ইয়াতে দেখুওৱা হৈ গ'ল ইয়াৰ পৰা